নমস্কাৰ বন্ধুসকল আজি দেখুৱাম আপুনি নিজৰ জিমেইল কেনেকুৱাকৈ লগ আউট কৰিব পাৰে ফ্ৰেণ্ডছ নিজৰ জিমেইল আইডিটো কেনেকৈ মোবাইলৰ পৰা লগ আউট কৰি ওলাব পাৰে কাৰণ এপছত এবাৰ লগইন কৰাৰ পিছত পাৰ্মানেণ্টলি আপোনাৰ লগইন হৈ যায় তো কোনেও লগ আউট কৰিব নিবিচাৰে কেতিয়াবা লগ আউট কৰিব লাগিলে আমি পাহৰি যাওঁ অপশ্যনটো তো মই মিজানুৰ ৰহমান মস্তি টিপছ চেনেলটোৰ জৰিয়তে আপোনালোক লাইভ দেখুৱাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ তো আশা কৰিম আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ তো ফাৰ্ষ্ট আপুনি নিজৰ জিমেইল আইডি এপছটো ওপেন কৰিব ফ্ৰেণ্ডছ তাৰপিছত আপুনি সোঁ চাইডে এটা অপশ্যন দেখিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি দেখিছে তলত এটা মেনেজ একাউণ্ট অন দিছ ডিভাইচ আপুনি তাত ক্লিক কৰিব ফ্ৰেণ্ডছ ক্লিক কৰাৰ পিছত আপুনি গুগলত ক্লিক কৰিব যিহেতু আমাৰ গুগল একাউণ্ট ইয়াতে ক্লিক কৰাৰ পিছত মোৰ ওচৰত এই চাৰিটা ইমেইল আইডি ইণ্ড হৈ আছে তো মই আপোনাক তলৰ ইমেইল আইডিটো আউট কৰি দেখুৱাম ফ্ৰেণ্ডছ ঠিক আছে তো আপুনি তলৰ ইমেইল আইডিটোত ক্লিক কৰিব ক্লিক কৰাৰ লগৰ পিছতে আপোনাৰ এইকেইটা অপশ্যন আহিব তলত দেখিছে আপুনি মোৰ বুলি অপশ্যন এটা আছে কিছুমানৰ ওপৰত অপশ্যনটো আহিব পাৰে এইটো মোবাইল হিচাপত বেলেগ বেলেগ হ'বও পাৰে তো আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগতে তলফালে দেখিছে ৰিমুভ একাউণ্ট তো ফ্ৰেণ্ডছ আপুনি ইয়াতে ক্লিক কৰিব ৰিমুভ একাউণ্ট ক্লিক কৰাৰ লগে লগে আপুনি দেখিছে ফ্ৰেণ্ডছ আপোনাৰ একাউণ্টটো ৰিমুভড হৈ গৈছে লগ আউট হৈ গৈছে ফ্ৰেণ্ডছ ঠিক আছে তো আপুনি চাব পাৰে আপোনাৰ একাউণ্টটো লগ আউট হৈ গৈছে দেখিছে ফ্ৰেণ্ডছ আপোনাৰ একাউণ্টটো অলৰেডি লগ আউট হৈ গৈছে তো আশা কৰিছোঁ আপোনালোকে কেনেকুৱাকৈ লগ আউট কৰে এই ভিডিঅ'টোৰ যোগেদি শিকি গৈছে ফ্ৰেণ্ডছ তো বেছি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক যদি ভাল লাগিছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম অল দ্য বেষ্ট